হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ফাৰ্ষ্ট চেনেল শশাংক 10X কি খবৰ আপোনালোকৰ থাম্বনেইলখন চাই গমে পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে যোৱা 3 মাহমান আগত দাদাৰে মোৰে এটা এক্সিডেণ্ট হৈছিল নাৰিকলি মন্দিৰৰ ওচৰত তো আজি শাওনৰ প্ৰথমটো সোমবাৰো হয় তাতে আজি গৈ আছোঁ তো বলক আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ গাড়ী আহি গ'ল বাটত ৰখি আছে এতিয়া আমি যাওঁ চালিয়ে শুৰু কৰতে আমি যাই আছোঁ কয়নে মা এইটো ভণ্টি এইটো দেউতা এইটো বাই আৰু আগত আছে মই বেক কেমেৰা কৰি দেখাই আছোঁ আমি চিপা যাম তাৰপিছত মন্দিৰ পাম এইটো দাদা আৰু এইফালে চলাই আছে গাড়ী এয়া চিপা যাৰ পামে আমি আৰু গাইছ আমি চিপাজাৰ পালোঁ আহি বেছি নাই আৰু অলপ গ'লে আমি পামেই বেছি সময় নাই পাবলৈ এয়া চিপাজাৰ ষ্টেচন হয় তো বলক আমি যাওঁ আৰু ফাইনেলি গাইছ আহি পালোঁ আমি মন্দিৰ পুৱাই আহি পাইছিলোঁ কিন্তু ইয়াতে মানুহৰ সমাগম বহুত হৈ আছে কিন্তু আমি সোমাব পৰা নাই লাইন বহুত দীঘল হৈ আছে চাই থাককচোন আপোনালোকে ফাইনেলি সোমাই গ'লোঁ গাইছ মন্দিৰত অৱশেষত বহুত লাইন পতাৰ পিছত সোমালোঁ মন্দিৰৰ ভিতৰত আকৌ ইয়াতে লাইন পাতিব লাগিব জগত জিনিলা শাস্ত্ৰ বাদ্য নৃত্য গীতৰ শিৱ মন্দিৰৰ পৰা লাইন পাতি অৱশেষতাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি বিষ্ণু মন্দিৰত সোমাইছোঁ বিষ্ণু মন্দিৰত সেৱা সন্মান কৰা হ'ল এতিয়া ইয়াৰ পৰা যাওঁ মানুহ বহুত গৰম বহুত দিছে ইয়াৰ পৰা যাওঁ বাটত যাই পাই লগ পাই আছোঁ মই বেক কেমেৰা কৰি দেখাই বিষ্ণু মন্দিৰৰ ভিতৰৰ পৰিৱেশ চাওঁ ইয়াৰ পিছৰ ফালৰ পৰিৱেশ আৰু আগৰ ফালে মানুহবোৰ আছে দেখুৱাই আছোঁ বাৰু এফালে মানুহবোৰে সেৱা কৰি আছে পূজা হৈ আছে বিষ্ণু মন্দিৰত শিৱক দুৰ্গা মন্দিৰত পূজা হোৱাৰ পিছত আমি এতিয়া প্ৰসাদ ল'বলৈ আহিছোঁ প্ৰসাদ লৈ পেলাই অলপ সময় থকাৰ পিছত আমি ঘৰলৈ যাম আৰু আপোনালোকে চাই থাকক আৰু গাইছে মন্দিৰত আহি এতিয়া কঁঠাল খাব ওলাইছোঁ কঁঠাল আছিল গাড়ীত এতিয়া আমি কঁঠাল খাম আপোনালোকে চাই থাকক ভাং পেট ফুললে বেয়া হ'ব কিন্তু কথাটো গুটি ক'ত পেলাম গুটিহে এই পিনি পেলাই দিম আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ ঘৰ মানে জেঠীমাহঁতৰ ঘৰত যাম তো বলক আমি যাওঁ জেঠীমাহঁতৰ ঘৰ এইবিলাক আমাৰ ঘৰৰ হয় এইটো খুইদেউ এইটো মা তেতিয়া মই দেখাইছিলোঁ এইটো মাহী এইটো জেঠীমা আৰু এইটো হ'ল মাইনাবা এইটো এটা জেঠীমা আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰ মানে জেঠীমাহঁতৰ ঘৰত যাম তাতে লগ পাই আছোঁ বলক মন্দিৰৰ পৰা জেঠীমাহঁতৰ ঘৰত আহিলোঁ এতিয়া জেঠীমাহঁতৰ ঘৰত যাওঁ জেঠীমাহঁতৰ ঘৰৰ পৰা দাদাহঁতৰ ঘৰ আছে দাদাহঁতৰ ঘৰত কিবা পূজা আছে আজি পূজা তাতেও যাওঁ তাতে পূজাত যাই ভাত খাই এনে ঘৰত যাম এতিয়া জেঠীমাহঁতৰ ঘৰত যাওঁ আৰু
এইটো জেঠীমাহঁতৰ ঘৰটো, এইটো জেঠা, এইটো আৰু জেঠীমাহঁতৰ ঘৰ এইটো। এনেকৈ গধূলি ভাত পানী খাই ঘৰলৈ যাম আৰু এইটো হ'ল দাদাহঁতৰ ঘৰ। দাদাহঁতৰ ঘৰত পূজা চলি আছে। এতিয়া যাওঁ, ভাত খাই কেনে লগ পাম। আৰু ফাইনেলি গাইজ পূজাও শেষ হৈ গ'ল আৰু ভোজ ভাত খালোঁ। এতিয়া আজি ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ঘৰলৈ নাযাওঁ, জেঠীমাহঁতৰ ঘৰতে থাকিম। কালি পুৱাই যাওঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই, জয় আই অসম।